নমস্কাৰ বন্ধুৰ আৰু এটা ভিডিঅ' আকৌ বনাইছোঁ মানে ৰঘু গছ দৰৱত লাগে জালুক লগত ওলমাই পিনি ওলমাই নহয় উতলাই পিনি পানীখিনি খাব লাগে যেনেকৈ চাহ পানী দৰে হ'ব কিন্তু কাটি আছোঁ কাটিবলৈ বহুত ওপৰত আছে তলখিনি বহুতে কাটি নিলে কাটিবলৈ ভাল লাগিছে মজা খাইছেনে কোনোবা জালুক দেখিছে এয়া ৰঘু গছ খাইছেনে কোনোবা ৰঘু গছৰ ছাল আমি কিন্তু বহুত খাওঁ এইবিলাক তাতে আকৌ কৰোণা টাইমততো ক'বলৈ বাকী নাই আৰু মুঠতে কাটিব চিঙা কথা মেডিকেললৈ গৈ পৰি থাকিব নাই এইজোপা এইবিলাক কাটি দৰৱ গাঁৱলীয়া দৰৱ একে কয় গাঁৱলীয়া দৰৱ খাইছা কেতিয়াবা বৰ কষ্ট কাটিবলৈ সুবিধাই নাই চিধা কাটো ওলাই গৈছে মাল এয়া চিধা কাটিব লাগি আছে চিধা কেনে কাটো আছে এডোখৰ নোলোৱা নহয় এইডোখৰ ইয়াত ষ্টাইল চাওঁ পাৰোঁনে নোৱাৰোঁ ওলাইছে দিয়ক ওলা না এয়া কাটিলে হাতে ওৱা চাম ওলা না এই নাখিছে আহিলে বহুত জোৰ দিব লাগে মজা লাগিব খাবলৈ দৰৱ কৰোণা ক'ৰবাত গৈ পলাব এতিয়া কৰোণা নাই কৰোণা গুচি গ'ল বুলি ভাবি ল কিন্তু হস্পিটেল গ'লে কৰোণা ঘৰৰ ভিতৰত সোমালে কৰোণা নাই বাই বাই